নমস্কাৰ মই এষ্ট্ৰলজাৰ শৈলজিৎ আজি আকৌ এবাৰ এটা নতুন উপায় লৈ আহিছোঁ এংজাইটি ডিপ্ৰেশ্যনক লৈ পেলাই আজিকালি দেখা যায় যে বহুত মানুহে সদায় গমায় ডিপ্ৰেশ্যনত আছোঁ এংজাইটিত আছোঁ তো এংজাইটি ডিপ্ৰেশ্যনৰ কাৰণে এটা সহজ উপায় আপুনি নিজৰ ঘৰৰ যিটো ঈশান কোণ বুলি কয় বা নৰ্থ ইষ্টাৰ্ণ কোণ বুলি যিটো কয় সেই কোণটো এবাৰ চেক কৰক যদি নৰ্থ ইষ্টাৰ্ণ কোণত সেফটি টেংক টয়লেট কিচেন এনেকুৱা ধৰণৰ যদি বস্তু আছে তাৰ কাৰণে বাস্তু ট্ৰিটমেণ্ট আপুনি কৰাব লাগিব যদি নকৰায় তো এক্সেছিভ এংগাৰ বিভিন্ন ধৰণৰ নিগেটিভ চিন্তাধাৰা বা প্ৰব্লেমত আপুনি পৰিব পাৰে ই এংজাইটি ডিপ্ৰেশ্যনৰ কাৰক কিচেন থাকিলে most of the north eastern kitchen থকা মানুহ দেখা যায় যে মানসিক ৰোগ লগতে ব্ৰেইন ৰিলেটেড এলিমিনিটিজ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় লগতে শৰ্ট টেম্পাৰনেছ এটো বাঢ়ে তো ঘৰৰ নৰ্থ ইষ্ট কোণাটো এবাৰ চেক কৰক যদি লেতেৰা হৈ আছে মোষ্টলি ঘৰৰ নৰ্থ ইষ্ট কোণাটো বহুত মানুহৰ লেতেৰা হৈ থকা যায় দেখা যায় আৰু অৱহেলিত হোৱা দেখা যায় তো মই এটা সাজেষ্ট কৰিম ঘৰৰ নৰ্থ ইষ্ট কোণাটো সাফা কৰি ৰাখক যদি টয়লেট কিচেন আছে তেতিয়ালে হেতু ৰিপ্লেস কৰক নহলে তাৰ ট্ৰিটমেন্ট বাস্তু হিচাপে কৰাই লওক নৰ্থ ইষ্ট কোণাটো সাফ চিকুণ কৰি তাক 9টা পাঁচমুখী ৰুদ্ৰাক্ষ থৈ দিলেও আপুনি মানসিক শান্তি আৰু ডিপ্ৰেশ্যন এংজাইটিৰ পৰা বাচিব পাৰে ধন্যবাদ